হেল্ল' এভৰিৱান, প্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ুকেইটা কেনেকৈনো চকচকীয়া বগা আৰু ঘূৰণীয়াকৈ বনাব পাৰি চাওঁচোন আহক ভিডিঅ'টোত। মইনো কেনেকৈ বনাইছোঁ। প্ৰথমে মই এটা মিডিয়াম সাইজৰ নাৰিকল লৈ লৈছোঁ। নাৰিকলটো মই কাটি ল'লোঁ, গোটেইখিনি এটা নিৰ্দিষ্ট জোখত কাটি ল'লোঁ আৰু ইয়াৰ যিটো ওপৰৰ কলা বাকলি সেই বাকলিটো মই এৰুৱাই লৈছোঁ। এতিয়া এটা মিক্সি জাৰ লৈ লৈছোঁ, তাতে মই নাৰিকলখিনি অলপ অলপকৈ দি মিক্সিত পিচি ল'ম। এতিয়া মোৰ নাৰিকলখিনি পিচি হৈ গৈছে আৰু লগতে চেনিখিনিও মই গুড়ি কৰি ল'লোঁ। চেনি মই সম্পূৰ্ণ একাপ লৈছোঁ আৰু এটা নাৰিকল, এই দুটা বস্তুৱে আমাক লাগিব। আৰু এতিয়া লাগিব আমাক এখন কেৰাহী। কেৰাহীখন মই গেছটো জ্বলাই পাতি দিলোঁ অলপ গৰম হ'বলৈ। অলপ গৰম হোৱাৰ পাছত মই ইয়াতে দিছোঁ নাৰিকলখিনি। গেছৰ জুই ল'ত ৰাখি ভাজিব, নহ'লে তলত লাগি ধৰিব। ঘন ঘনকৈ লৰাই থাকিব, নহ'লে তলত লাগি ধৰিলে জ্বলি যাব। নাৰিকলখিনি 5 মিনিটমান ভজাৰ পাছত মই ইয়াতে গুড়ি কৰি থোৱা চেনিখিনি যোগ কৰিছোঁ। গুড়ি কৰি ল'লে আচলতে সোনকালে গলি যায়। গুড়ি কৰি নোলোৱাকৈও দিব পাৰে, তেতিয়া বেছি সময় ভাজিব লাগিব। এতিয়া ভালদৰে এইখিনি মিক্স কৰি দিব লাগিব। চকীয়া বগা নাৰিকলৰ লাড়ু বনাবলৈ হ'লে কেৰাহীখন ভালদৰে চাফা কৰি ল'ব। এতিয়া চেনিৰ আঠাটো ডাঠ হৈ আহিছে আৰু অকণমান নাৰিকল হাতত লৈ গোল কৰি চাব। যদি নাৰিকলৰ লাড়ুটো ধুনীয়াকৈ বনে তেতিয়াহ'লে জানিব যে নাৰিকলখিনি ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম, এইখিনি ভজা হৈ গৈছে। এতিয়া কেৰাহীত এইখিনি ৰাখি নথ'ব, লগে লগে কাঁহী এখনলৈ নমাই পেলাব। এতিয়া মই এটা এটাকৈ বনাই যাম। গৰমে গৰমে এইখিনি বনাই যাব লাগিব। এটা এটাকৈ মই গোটেইকেইটা নাৰিকলৰ লাড়ু বনাই ৰেডি কৰি ল'লোঁ আৰু দেখিছেনে মই আপোনালোকৰ আগত এটা ভাঙি দেখাইছোঁ, লগে লগে টান হৈ গৈছে।